Hi guys, মোৰ নাম হিমাক্ষী গগৈ, মোৰ ঘৰ দেৰগাঁও আসাম পুলিচ ট্ৰেইনিং চেণ্টাৰ। মোৰ দেউতাৰ নাম ৰঞ্জন গগৈ আৰু মোৰ মাৰ নাম ৰুবি গগৈ। মোৰ একেবাৰে সৰু ফেমিলি। মোৰ এজন দাদাও আছে, দাদাৰ নাম হৈছে মিণ্টু গগৈ। আজি এই ভিডিঅ'টো কৰাৰ এটা ৰিজন যাতে সকলো অসমবাসীয়ে গম পায় কোন সঁচা আৰু কোন মিছা। একচুৱেলি কি হৈছিলে 12/9/2017 মোৰ কোৰ্ট মেৰিজ হৈছিলে আৰু 17/9/2017 মোৰ সামাজিকভাৱে ইছফাকুৰ হুছেইন নামৰ ল'ৰাজনৰ লগত নিকাহ হৈছিলে। বিয়াৰ 3 মাহৰ পাছত ছাডেনলি মই মোৰ ঘৰলৈ গুচি গৈছিলোঁ এমাহৰ কাৰণে। মই মোৰ মা দেউতাৰ ঘৰলৈ গুচি গৈছিলোঁ এমাহৰ কাৰণে। আৰু এমাহ কমপ্লিট হোৱাৰ বলত মোৰ হাজবেণ্ডে ঘৰলৈ ফোন কৰিছিল যে মোৰ ৱাইফক ঘূৰাই লাগে, যাতে মোৰ ৱাইফ মোৰ ঘৰলৈ উভতি আহে। মই উভতি অহাৰ ফলত মোৰ ঘৰৰ মানুহে মোক মাৰপিট কৰিলে, অত্যাচাৰ কৰিলে, মানসিকভাৱে আৰু শাৰীৰিকভাৱেও। কৈছিলে তুমি কেতিয়াও হাজবেণ্ডৰ ঘৰলৈ যাব নোৱাৰিবা, কাৰণ সি মুছলিম ল'ৰা আৰু তুমি এজনী হিন্দু ছোৱালী। আৰু যিহেতু মই জানো মইতো তেওঁৰ লগত নিকাহ কৰিলোঁ, কোৰ্ট মেৰিজো কৰিলোঁ আৰু মই তেওঁৰ লগতে যাম, মোক কোনেও ৰখাব নোৱাৰে। কিন্তু মোৰ মা দেউতাই মোক বহুতখিনি অত্যাচাৰ কৰিলে আৰু তেওঁলোকে ক'লে তুমি কোনো পধ্যে মুছলিমৰ ঘৰলৈ বহুত বেয়া অশ্লীলভাৱে কথা কৈ মোক হাজবেণ্ডৰ ঘৰলৈ আহিব নিদিলে। সময়ো গ'লিল, দিনো গ'লিল, লাহে লাহে কোৰ্টৰ ডেট চাপি আহিলে। মে' 2, 2018 মে' 2/5/2018 মোৰ কোৰ্টৰ ডেট আছিল। কোৰ্টে নিৰ্দেশ দিছিল যে হাজিৰ হ'ব লাগিব। মই হাজিৰো হৈছিলোঁ। মেজিষ্ট্ৰেটৰ আগত মই ষ্টেটমেণ্ট দিছিলোঁ যে মই মোৰ হাজবেণ্ডৰ ঘৰলৈ যাব বিচাৰোঁ। মোক কোৰ্টে ৰায় দিলে যে তুমি নিজৰ হাজবেণ্ডৰ ঘৰলৈ যাব পাৰিবা। মই সেই কথাষাৰ কোৱাৰ পাছত মই মেজিষ্ট্ৰেটক যেতিয়া ষ্টেটমেণ্ট দি বাহিৰলৈ ওলাই আহিলোঁ, মোৰ মা দেউতাই বাহিৰত মোক অত্যাচাৰ কৰিব ধৰিলে। মই ক'লোঁ যে মোক মা দেউতাই সুধিলে তুমি কাৰ লগত কি কৰিলা, তুমি কি ষ্টেটমেণ্ট দিলা? মই ক'লোঁ মই নিজৰ হাজবেণ্ডৰ লগত যাম মা, মই মোৰ হাজবেণ্ডৰ লগত ইছফাকুৰ হুছেইনৰ লগত যাম। তেতিয়া মায়ে মোক জোৰছে গালত মাৰি দিলে, মাৰপিট কৰিলে, সকলো মানুহৰ আগতে মাৰপিট কৰিলে। কোৰ্টৰ বাহিৰৰ পৰা যেতিয়া ওলাই আহিলোঁ, সাংবাদিকৰ আগত তেওঁ মোক অশ্লীলভাৱে মাৰপিট কৰিলে, গালি গালাজ দিলে। আৰু হয়তো এতিয়ালৈকে ইতিমধ্যে সকলো অসমবাসীয়ে গম পাইছে, মোৰ ভিডিঅ' পাইছে, সকলো চেনেল নিউজ লাইভ, DY365, আসাম টক্স। চ' মই ভাবিছোঁ মই যেতিয়া হাজবেণ্ডৰ ঘৰলৈ মোক তেওঁলোকে যেতিয়া অপমান কৰিলে, মোৰ মা আদি গোটেই সাংবাদিকৰ আগত তেওঁলোকে মোক ঘৰলৈ লৈ আহিলে। ঘৰলৈ লৈ অহাৰ পাছত মোক তেওঁলোকে আবদ্ধ কৰি ৰাখিলে যে ক'লে তুমি হাজবেণ্ডৰ ঘৰলৈ কেতিয়াও যাব নোৱাৰা। মোৰ ঘৰত মোক জুই লগাই দিব লৈছিলে, মোৰ পেটত আপোনাৰ গৰম চাহ ঢালি দিছে, তাৰপিছত মাৰিবও লৈছিলে। কিন্তু মোৰ ঘৰত বেছিকৈ মোক দেউতাই বেছি মৰম কৰে আৰু সেই কাৰণত দেউতাই মাক মানা কৰিলে যে তাই নামাৰিবা। চ' মোক নামাৰিলে, কিন্তু যিখিনি কৰিলে মোক আবদ্ধ ৰাখি যিখিনি কৰিলে সেইখিনি একেবাৰে কম নহয়। কাৰণ মানসিকভাৱে শাৰীৰিকভাৱে অত্যাচাৰ যিখিনি কৰিলে, সেই অত্যাচাৰত মই মৰিবও লৈছিলোঁ, মৃত্যু সাৱটিব লৈছিলোঁ, কিন্তু মৃত্যু সাৱটিব নোৱাৰিলোঁ। ভগৱানে আজি এই দিনটোৰ কাৰণে, এই ভিডিঅ'টো কৰিবৰ কাৰণে মোক আজি জীয়াই ৰাখিলে। ছাডেনলি কি হ'ল, মোৰ ঘৰত কোনো নথকা অৱস্থাত মই মনে মনে 6 তাৰিখে সন্ধিয়া 5মান বজাত অটো ৰিক্সাত উঠি আমাৰ ট্ৰেইনিং চেণ্টাৰ পুলিচ কেম্পাছৰ পৰা ওলাই মই বেটেৰী ৰিক্সাখন উঠি মই নিজৰ হাজবেণ্ডৰ ঘৰলৈ গুচি আহিলোঁ। মোৰ হাজবেণ্ডৰ ঘৰলৈ গুচি অহাৰ পাছত মোৰ মা দেউতাই দেৰগাঁও থানাত এটা গোচৰ দিছে মোৰ হাজবেণ্ডৰ ওপৰত, ইছফাকুৰ হুছেইনৰ ওপৰত, যে ইছফাকুৰ হুছেইনে পুলিচ কেম্পাছৰ ভিতৰত সোমাই 50,000 টকা লৈ নগদ সোণ লৈ এখন চুৰি দেখুৱাই মোৰ দাদা মিণ্টু গগৈ চুৰি দেখুৱাই আঘাত কৰি মোক লৈ আনে। এইটো একেবাৰে মিছা অভিযোগ আৰু একদম অসহ্য লগা কথা। একেবাৰে মিছা হয়, একেবাৰে মিছা অভিযোগ। আৰু মই এইটো একেবাৰে ককৰ্থনা দিওঁ, এইটো একেবাৰে সঁচা নহয়। মোক ইয়াৰ ন্যায় লাগে, কাৰণ মই মোৰ হাজবেণ্ডৰ ঘৰলৈ মই নিজৰ মৰ্জিৰে আহিছোঁ, কাৰণ মই তেওঁৰ লগত নিকাহ কৰিছোঁ, কোৰ্ট মেৰিজ কৰিছোঁ, তেওঁক মই ভাল পাওঁ আৰু তেওঁৰ লগতে মই কল্যাণ থাকিব বিচাৰোঁ। প্লিজ গাইজ, সকলো ৰাইজে যাতে এই ভিডিঅ'টো চাই সঁচা কোন মিছা কোন গম পায়, আৰু আইনে যাতে মোক সহায় কৰক, ছাপোৰ্ট কৰক, আইনে মোক সহযোগ কৰক, আৰু আইনে মোক সঁচাটো বিচাৰ কৰি দিয়ে যেন। আৰু মই মোৰ নিজৰ হাজবেণ্ডৰ লগত বহুত সুখত আছোঁ। মানুহ বুলিলে সুখ দুখ থাকেই, জন্ম হ'লেই সুখ দুখ থাকিবই। সুখো আছে, দুখো আছে, সুখতো আছোঁ, দুখো আছোঁ, সুখ দুখটো থাকিবই, সুখত দুখত দুটাই আছোঁ। এণ্ড হেপ্পী আছোঁ। মোৰ শহু, মোৰ শাহু, মোৰ গোটেই ফেমিলি, মোৰ বৌ কেকা, মোৰ হাজবেণ্ড, মই চবৰ লগতে সুখী আছোঁ। থেংক ইউ ছ' মাছ। আৰু এই ভিডিঅ'টো চাই প্লিজ আপোনালোকে মোক সহযোগ কৰে যেন। ধন্যবাদ।